हेलो फ्रेंड्स, आহি 365 बोले आपलोक पुनर एबार स्वागतम जानाइছো। मैं आज आपलोक माजत লৈ আহিছো এটা টিকটকৰ দৰে এটা ধুনিয়া এপ এটা। আপোনালোকে সকলোৱে টিকটকক বহুত ভাল পাইছিল, টিকটকত ভিডিঅ' বনাই ভাল পাইছিল, টিকটক চাইও ভাল পাইছিল। তো টিকটক আমাৰ মাজৰ পৰা গুচি গ'ল। এতিয়া সবৰে বহুত বেয়া লাগি আছে টিকটকৰ কাৰণে। মোৰো বেয়া লাগি আছে। মইও টিকটকত ভিডিঅ' বনাইছিলো, টিকটক চাই ভাল পাইছিলো, টিকটক চাইছিলো, বহুত ভাল ভাল বস্তু শিকিছিলো। গতিকে মই আজি আপোনালোকৰ লগত এনেকুৱা এটা বস্তু লৈ আহিছো। মই লৈ অহা নাই, আমাৰ ইণ্ডিয়াই এইটো বস্তু লঞ্চ কৰিছে। টিকটকৰ দৰে যেহেতু টিকটকটো চাইনা এপ আছিলে, চাইনাই আমাৰ ইণ্ডিয়া এইটো বস্তু বেন কৰি দিলে। অকল টিকটকে নহয়, টিকটকৰ দৰে তেনেকুৱা 59টা এপ বন্ধ কৰি দিলে বা বেন কৰি দিলে। তো গতিকে ইণ্ডিয়া এটা নতুন এটা এপছ মানে লঞ্চ কৰিছে, যিটোৰ নাম মজ শ্বৰ্ট ভিডিঅ' এপ বুলি কয়। এইটো আপোনালোকে সকলোৱে ইনষ্টল কৰিব পাৰে, ছেম টিকটকৰ দৰে ছেমেই হয়। তো গতিকে সেইটো কেনেকৈ ইনষ্টল কৰিব, ক'ত পাব, চব আপোনালোকক দেখুৱাই আছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগত কথা এটা কওঁ, আগতেও কৈছিলোঁ, যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াও ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰি নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু লাইক কৰিব, যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলোৱে শ্বেয়াৰ কৰি দিয়ক, যিহেতু নতুন বস্তু এটা লৈ আহিছোঁ। তো আপোনালোকে পোনপ্ৰথমতে এই মজ এপটো পাবলৈ হ'লে কি কৰিব লাগিব, এইটো মজ এপ। আপুনি মজ এপটো পাবলৈ হ'লে প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, প্লে ষ্ট'ৰত যাব। এইটো প্লে ষ্ট'ৰ হয়, প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ পেলাই আপুনি মজ শ্বৰ্ট ভিডিঅ' এপ বুলি আপোনালোকে চাৰ্চিং কৰি পেলাই আপুনি ডাউনলোড কৰিব। মোৰ তাত অলৰেডি ডাউনলোড কৰা আছে, মই ডাউনলোড কৰিছোঁ বাৰু, মই কৰিব নালাগে এইখিনি। তো গতিকে এইটো মজ এপ, ইয়াতে আপুনি অ'পেন কৰক। অকণমান শ্ল' হয় কিন্তু, কাৰণ নতুনকৈ আহিছেতো, সেইটো কাৰণে অকণমান শ্ল' হয়। বাকী ছেইম টিকটকৰ দৰে ছেইম হয়, যিহেতু টিকটক আমি সকলোৱে ভাল পাইছিলোঁ। তো গতিকে আপুনি টিকটকৰ দৰে এনেকৈ শ্লাইড কৰি দিলে নেক্সট ভিডিঅ' আহিব। এইটো অলপ শ্ল' হয়, নেটো শ্ল' আছে আৰু এপছটোও বৰ্তমান অকণমান শ্ল' হয়। তো গতিকে লাহে লাহে হ'ব, নোহোৱা নহয়। বাকী টিকটকটো চাইনিজ এপ আছিলে, কিন্তু এই মজ এপটো টোটেলি ইণ্ডিয়ান হয়, এইটো ইণ্ডিয়াৰ এপ হয়। গতিকে আপোনালোকে চলাই ভাল পাব, কৰি ভাল পাব। আপোনালোকে ইনষ্টল কৰক, লগ ইন কৰি আপোনালোকে নিজৰ যিসকলে মানে টিকটক ভাল পাইছিলে তেওঁলোকে এইটো এপছ ভাল পাব, বহুতেই ভাল পাব, কিয়নো এইটো ইণ্ডিয়ান হয়। আৰু এতিয়া বৰ্তমান আপুনি যদি এইটো আপলোড কৰে, আপোনাৰ ভিডিঅ' যদি আপলোড কৰে, নিজৰ ভিডিঅ', ইয়াতে আপুনি 360 ওপৰত 3 ডট আছে। তো এই 3 ডটত আপুনি যাওক, ইয়াতে গৈ পেলাই চাওক, এইটো আপলোড অপশ্যন। আপোনাক মই অকণমান জুম কৰি দেখাই দিছোঁ, এইটো চাওক আপলোড অপশ্যন। আপলোড অপশ্যনত যাই পেলাই আপোনাৰ যদি গ্যালাৰীত থকা যিবিলাক ভিডিঅ' আপুনি আপলোড কৰিব বিচাৰিছে, আপুনি ইয়াৰ পৰা আপলোড কৰিব পাৰে। বৰ্তমান মোৰ আপলোড অপশ্যনটো, মোৰো ভিডিঅ' আপলোড হোৱা নাই, চাওক এইটো আকৌ আপলোড আহি গ'ল।